হেল্ল' গাইছ, মই নৱজিত আৰু আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' আনিছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে ভাবিছোঁ আজি মেগী খাম আৰু ঘৰত কোনো নাই, সেইবাবে আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰি দিম। বলকচোন ভিডিঅ'টো আগে আৰম্ভ কৰোঁ। মেগী ৰেচিপি বনাবলৈ মেগী 2 পেকেট ল'লোঁ আৰু কণী আছে আৰু এনেকৈ ৰেচিপি বনাওঁ। বলকচোন আপোনালোকক দেখুৱাওঁ। কণীটো এনেকৈ হাতত লৈ ল'লোঁ আৰু কণীটো ঘৰতে গাইছ, লোকেল মুৰ্গীৰ। মানে মই মেগীটো বনোৱাৰ আগতে প্ৰথমতে দিম পানী। কোনে কি দিয়ে কিন্তু নাজানো, মই প্ৰথমতে পানী দিম, তাৰপিছত মেগীটো দিম। যিহেতু মই ডিমা দি খাম মেগীটো, সেইবাবে ডিমাটো দি ল'লোঁ আগতে। তাৰপিছত মেগীখিনিও দি দিম। এতিয়া উতলি থাকোঁ আৰু উতলাত ভাল হ'ব, উতলি থাক। তাৰপিছত উতলা হোৱাৰ পিছত যেতিয়া ভোকে উতলিব তেতিয়া সেই মছলা তছলা দিম আৰু নিমখ চিমখ ৰং চংকৈ। গাইছ কিন্তু আমাৰ মাটিৰ ঘৰ হৈ যায়, কিন্তু ঘিন চিন নকৰিবি আৰু নাকি। গাইছ এতিয়া মেগীটো হৈ গ'ল দেই, কিন্তু আমি এতিয়া খালেই হ'ল। মেগীটো হৈ গ'ল, এতিয়া খাওঁ আৰু আপোনালোককো দেখাওঁ খাৱা চাৱা, নহ'লে কি ব্লগ হ'ল নহয় গাইছ, যদি আপোনালোকক যদি খাৱা চাৱা নেদেখাওঁ না কি। আপোনালোকে কওক মই বনোৱা মেগীটো কেনে হৈছে কমেণ্ট কৰিবচোন গাইছ। কণী, মটৰ, কাঁচা মটৰ দিছোঁ আৰু মেগী আৰু ডিমাই না কি। এতিয়া খাওঁ দে গাইছ, আপোনালোকে চাই থাকক, মই খাই থাকোঁ না কি। গাইছ মটৰ চটৰ কি বঢ়িয়া হৈছে ন, কেনে হৈছে গাইছ কমেণ্ট কৰিবচোন। তাক কণীটো খাব লাগে গাইছ, কণীৰ বোলে কিবা ভিটামিন আছে, হয় না নহয় কবিচোন। ভিটামিন আছে নে কি আছে খাব লাগে কণী, ডেইলি খাব লাগে কণী। এতিয়া খাৱা শেষ। যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিবি, লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব না কি।